সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজি এনেকৈ কেমেৰাৰ আগত অকণমান কথা কৈ অভ্যাস কৰোঁ বুলি ভাবিছোঁ। এইকেইদিন ভইচ অভাৰ কৰি ভিডিঅ' বনাই আছোঁ। আজি এফালে যাম, তাকে গা পা ধুই আজৰি হৈ লৈছোঁ কাম বন কৰি, আৰু ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি লৈছোঁ। আৰু ক'ত যাম কি কথা সকলো দেখুৱাই থাকিম। আৰু ওলাই মেলি ৰেডি হৈ গ'ল, এতিয়া গৈ থাকোঁ। আকৌ লগ পাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আহি আছোঁ, এয়া গাড়ীত আছে বাইদেউ ছোৱালী, কুঁহি, মই। দুখন গাড়ী আছে, বাকী ৰাইজ মানে সেইখন গাড়ীত আছে। আৰু আহি পালোঁ ছয়দুৱাৰ মহাবিদ্যালয়। এই জেগাকণ পালে ইমান যে ভাল লাগে আৰু প্ৰকাশ কৰিব নোৱাৰি। 3টা বছৰ কলেজখনলৈ অহা যোৱা কৰা কিমান যে ভাল আছিল, সেই সময়বোৰ কিমান যে ভাল লাগিছিল। আকৌ যদি সেই দিনবোৰলৈ উভতি যাব পৰা হ'লে সঁচাকৈয়ে কলেজীয়া স্কুলীয়া লাইফবোৰ যে কেনেকুৱা আছিল, এতিয়া ভাবিলে বহুত মিছ কৰোঁ এইবোৰ দিনবোৰ। সেইকাৰণে এইফালে আহিছোঁ যেতিয়া ভিডিঅ' এটা কৰি ৰাখিলোঁ। আৰু যিহেতু আগতেতো ডেইলিয়ে অহা যোৱা কৰি আছিলোঁ, এতিয়া বহুত দিনৰ মূৰত এবাৰহে গহপুৰখন দেখা হয়। গতিকে গহপুৰখন পালে বহুত আপোন লাগে আৰু মানে এই ঠাইখিনি। আৰু এয়া গহপুৰৰ বৰপুখুৰী। ইয়াতে কনকলতা আৰু মুকুন্দ কাকতিৰ মূৰ্তি বিভাগ আছে, কিন্তু ইয়াৰ পৰা কেমেৰাই ইমান ঢুকি নাপালেগৈ। হ'লেও মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু চাওকচোন কিমান ডাঙৰ পুখুৰীটো। সঁচাকৈ নিজকে গহপুৰীয়ান বুলি ক'বলৈ বৰ প্ৰাউড ফিল কৰোঁ। আৰু এইখন গাড়ীতে আছে আমাৰ বাকী ৰাইজসকল। ভিডিঅ'টো কৰি আহি থাকোঁতে ঘপককৈ ওলাই গ'ল। মই ভবাই নাছিলোঁ ইয়াতে ওলাই যাব বুলি। আৰু যি কি নহওক ভিডিঅ'ত এণ্ট্ৰি মাৰিলে আৰু অলপ। আৰু আহি পাই গ'লোঁ এয়া বেতুৱাগোঁসাই থান, ধলপুৰত আছে এভাগ মন্দিৰ। এতিয়া আমি দোকানতে পূজাৰ সামগ্ৰীসমূহ লৈ লওঁ। এয়া সকলো সজাই ল'লোঁ। তাৰপিছতে মানুহ বহুত ভিৰ আছে ৰাতিপুৱা সময়। আজি দেওবাৰ আছিলে, সেইটো কাৰণে মানুহ বেছি আছিলে আজি। তাকে অকণমান ৰখি থাকিবলগীয়া হৈছে আৰু শৰাই দিবলৈ। আৰু আমি সকলোৱে এনেকৈ শৰাই দি পূজা কৰি ল'লোঁ। আৰু এইফালে কুঁহি দেখিছেনে, একদম য'তে যায় তাতে খালি খেলা বস্তু যি দেখে আৰু সেইটোকে উঠাই লৈ আহিব। ইয়াতে কিনো আনিলেগৈ, একদম ফূৰ্তিতে জঁপিয়াই ক'বই নোৱাৰি। তাৰ আগত আকৌ আমনি কি তাইৰ। আৰু এয়া মন্দিৰৰ বাহিৰৰ দৃশ্য। ইয়াতে কাষতে এখন নদী আছে। চবেই মানে ইয়াত যিসকল আহে তেওঁলোকে ইয়াত মানে পিকনিক হিচাপে খাব পাৰে আৰু ঘৰৰ পৰা সকলো বস্তু লৈ আহি। আৰু আমি সকলোৱে প্ৰসাদ খাই মেলি এতিয়া ঘৰলৈ বুলি উভতিলোঁ। সঁচাকৈ মঠ মন্দিৰলৈ গ'লে মনবোৰ কিমান যে ভাল লাগে। আৰু এতিয়া হোটেলত সোমাই সকলোৱে কিবা কিবি খাই ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।